মুছলমানক লক্ষ্য কৰি আহি থাকিব লগা দিনসমূহত এই কথাটো তেওঁ ডাইভাৰ্ট কৰিব। সেইকাৰণে মাজুলীত জনজাতীয় মানুহৰ মাজত যেতিয়া বিৰোধ হ'ল, মিচিং জনসমাজৰ মাজত যেতিয়া কথাটো বিৰোধ হ'ল, কাৰণ এনেকুৱা ধৰণৰ কথা বতৰা মানুহৰ মাজত পৰম্পৰাগতভাৱে বিবাহ প্ৰথা চলি আছিল। জনজাতীয় সমাজ ব্যৱস্থাত যেনেকৈ বিবাহ সম্পন্ন হয়, সেই বিবাহ সম্পৰ্কীয় কথা বতৰাবোৰত এই মানুহৰ সচেতনতা নাই। যিটো কথা শিক্ষাহীনতাৰ কথা কৈ আছোঁ, প্ৰপাৰ শিক্ষা, শুদ্ধ ভাল শিক্ষা দিব নোৱাৰাটো কাৰ ব্যৰ্থতা? মুখ্যমন্ত্ৰীৰ ব্যৰ্থতা, শিক্ষামন্ত্ৰীৰ ব্যৰ্থতা, দীৰ্ঘদিন শিক্ষামন্ত্ৰীৰ দায়িত্ব থকা মানুহৰ ব্যৰ্থতা। মানুহক এৱাৰনেছ ক্ৰিয়েট কৰিব নোৱাৰাটো, স্বাস্থ্য বিভাগ আৰু পৰিয়াল কল্যাণ বিভাগে তেওঁলোকে মানুহৰ মাজত এৱাৰনেছ সৃষ্টি কৰিব নোৱাৰাটো কাৰ ব্যৰ্থতা? চৰকাৰৰ ব্যৰ্থতা। চৰকাৰ ব্যৰ্থতা থাকিবৰ কাৰণে এতিয়া জোৰ কৰি এখন আইন প্ৰণয়ন কৰিছে আৰু আহি থাকিব লগা দিনসমূহত ইয়াক এটা সাম্প্ৰদায়িক ৰূপ দিবৰ কাৰণে, সাম্প্ৰদায়িক দৃষ্টিভংগী এটা দিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব। বাল্য বিবাহ আইন বহু আগতে প্ৰণয়ন কৰা হৈছে আৰু প্ৰণয়ন কৰাৰ পিছতো কিন্তু আমি দেখিবলৈ পাইছোঁ যে এই আইনখন কাৰ্যকৰী কৰিব পৰা নাই। বহু চৰকাৰ আহিছে গৈছে, কিন্তু শেহতীয়াকৈ আমি এইখন চৰকাৰে আন বিভিন্ন দিশসমূহ পৰ্যালোচনা নকৰাকৈ, বিশেষকৈ আপোনালোকে ক'বৰ দৰে মানৱীয় যিবোৰ দিশ আছে, এতিয়া গৰ্ভৱতী মহিলা আছে, বহু মহিলা তেওঁলোকে বিবাহ কাৰ্য সম্পন্ন কৰা বহুদিন হ'ল, তেওঁলোকৰ সন্তান ডাঙৰ হৈছে, অথচ সেই মহিলাসকল স্বামীৰ ওচৰতে তেওঁলোকে সদায় আশা ভৰসাৰ থল হিচাপে আছে। তেনেকুৱা এটা পৰ্যায়ত হঠাৎ নিশাৰ ভিতৰতে আইনখন প্ৰণয়ন কৰি চৰকাৰে এটা অমানৱীয় তেওঁলোকে কাম কাজ আৰম্ভ কৰিছে। আইনখন এই বিজেপি চৰকাৰ এতিয়া থকা নাই, ইয়াৰ আগতেও আছিল। তাত বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীও দায়িত্বশীল মন্ত্ৰী আছিল। তেওঁলোকে সেইখন কাৰ্যকৰী কৰিবৰ কাৰণে বা আগতীয়াকৈ কিমান দিনৰ তেওঁলোকে এই যিসকলে বাল্য বিবাহ কৰিছে তেওঁলোকৰ বিৰুদ্ধে কি ব্যৱস্থা কৰা হ'ব সেই সম্পৰ্কত কোনো ধৰণৰ কোনো নীতি নিৰ্দেশনা নোহোৱাকৈ হঠাৎ তেওঁলোকে আইনখন হাতত থকা কাৰণেই জোৰ কৰি বলপূৰ্বকভাৱে তেওঁলোকে এইখন জাপি দিব খুজিছে। জাপি দি মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰাৰ উপৰিও যিসকল এনেকুৱা গৰ্ভৱতী মহিলা আছে, যাৰ ঘৰৰ অৱস্থা অত্যন্ত বেয়া, যাৰ সন্ততি আছে, তেওঁলোকক এটা ভয়াৱহ দিশৰ মাজলৈ তেওঁলোকক ঠেলি দিছে। এইখনতো এতিয়া নতুন আইন নহয়, 55 চনৰ প্ৰণয়ন আইন। ইমান দিন কিয় বন্ধ হৈ থাকিল? তেওঁতো দায়িত্বশীল মন্ত্ৰী আছিল, এবাৰতো উচ্চাৰণ নকৰিলে। আজি মুখ্যমন্ত্ৰী হোৱাৰ লগে লগে প্ৰণয়ন কৰিছে, কিন্তু এইখন প্ৰয়োগ কৰাৰ লগত সৃষ্টি হোৱা বাকী কথাবোৰ মোকাবিলা কৰিবলৈ কেনেকৈ তেওঁ ব্যৱস্থা গ্ৰহণ কৰিব, সেই সম্পৰ্কীয় কথা বতৰাবোৰ চৰ্চা কৰা দৰকাৰ। মাজুলীত প্ৰতিবাদ হোৱাৰ লগে লগে কিয় মুকলি কৰি দিব লগা হ'ল? আইনখনৰ যুক্তিযুক্ততা, যথাৰ্থতা যদি আছিলে, এতিয়াও এইখন আইনক লৈও আকৌ কমিউনেল তেওঁলোকে দৃষ্টিভংগী এটা আৰম্ভ কৰিব, সাম্প্ৰদায়িক পৰিৱেশ এটা দিব, মুছলমানক লক্ষ্য কৰি ল'ব। কিন্তু মাজুলীৰ জনজাতীয় ভাইসকলে আজি প্ৰতিবাদ কৰাৰ পিছত খুলি দিলে কিয়? তেওঁলোকক এৰি দিব লগা হ'ল কিয়? এই প্ৰশ্নটোৰ উত্তৰ দিব লাগিব। কাইলৈ পৰহিলে চৰকাৰ এই গোটেই কথাটোৰ কাৰণে কোনোবা দুই এগৰাকী মানুহে আত্মহনন হৈছে, কোনোবা দুই এগৰাকী ব্যক্তি কাল আহি থাকিব লগা দিনসমূহত এনেকুৱা ঘটনা ঘটিব, তাৰ কাৰণে কোনে দায়িত্ব ল'ব? জগৰীয়া কোন হ'ব? সন্ততি। কাৰণ গৰ্ভৱতী মহিলাসকলৰ তেওঁলোকৰ সন্তানৰ দায়িত্ব, তেওঁলোকৰ পুষ্টি, তেওঁলোকৰ স্বাস্থ্য, সকলো ধৰণৰ কথা বতৰা স্বামীয়ে চায়। যদিও পৰিয়াল থাকে, স্বামীৰ দায়বদ্ধতা থাকে। গতিকে আইনখন প্ৰয়োগ কৰাৰ চিন্তাৰে জোৰ কৰি দিয়া তেওঁৰ কাম কাজে সমাজত এনেকুৱা ধৰণৰ এটা ভয়াৱহ বা এটা অমানৱীয় পৰিৱেশ এটা সৃষ্টি হ'ব। গতিকে সকলো ধৰণৰ কথা বতৰা চাইহে আইন এখন প্ৰণয়ন কৰিব লাগে, এই বুলি আমি